Welcome back to my YouTube channel Ras Entertainment। আজি এটা ধুনীয়া মহাদেৱৰ মন্দিৰ দেখাইছোঁ। মন্দিৰ যিটো মন্দিৰ আমাৰ পেহীহঁতৰে নিজাকৈ বনাইছে, একদম প্ৰকাণ্ড মন্দিৰ বনাইছে। আপোনালোকে দেখি একদম খুব ভাল পাব, মজা হ'ব। এইটো কোনো মানে সেই নহয়, এইটো মানে এনে আৰু মন্দিৰক লৈ ভিডিঅ' এটা বনাম বুলি কৈছিলোঁ, তো সেইটো মন্দিৰ দেখাই দিওঁ যে আপোনালোকে যদি কেতিয়াবা যদি ইয়াতে আহিব পাৰে, প্ৰে কৰিব পাৰে, আহি যদি আপোনালোকে আজিকালি দিব লগা আছে দিব পাৰে। ধুনীয়া মন্দিৰ, ভাল মন্দিৰ, জেগাখিনি বহুত ধুনীয়া হয়, ভাল হয়। তো আপোনালোকে আহিব পাৰে। তো আপোনাৰ মন্দিৰটো কমপ্লিটলি দেখাই আছোঁ। ফাৰ্ষ্ট মই আছোঁ এতিয়া ওপৰতে, তলৰ পৰা দেখাব লাগে একচুৱেলি, কিন্তু ওপৰৰ পৰা দেখাই দিওঁ। আহকচোন ওপৰৰ পৰা চাই লওক। তো ওপৰৰ পৰা দেখাব লাগিলে এনেকৈ উঠি আহিব লাগিব। হ'ব, মই এবাৰ তলৰ পৰা নামি উঠি দেখাই দিওঁ। এনেকৈ চেৰি আছে ওপৰলৈকে, তো এনেকৈ উঠি আহিব লাগিব। তো এনেকৈ উঠি 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 আহি এনেকৈ আহিব লাগিব। আহিয়ে দেখাব এইটো মহাদেৱ বাবাৰ মন্দিৰ, প্ৰকাণ্ড মূৰ্তি এটা ইয়াতে বনাই দিছে। তাৰপাছত দেখাই আছোঁ, চাওক মন্দিৰটো। বাবাক সেৱা কৰিলে আপোনালোকে যিসকলে আহিব পাৰে আহিব পাৰে, ইয়াতে মই কৈ দিম জেগাখিনি। আৰু যিসকলে নোৱাৰে দূৰৰ পৰা সেৱা কৰক, মহাদেৱ বাবাৰ মন্দিৰ হয়। মই সেৱা কৰিলোঁ। তো এনেকৈ এবাৰ ঘূৰি মেলি এইটো পিছপিনে পেহীহঁতৰ ঘৰ। তো এতিয়া তলৰ পৰা দেখাইছোঁ মন্দিৰটো, তো সম্পূৰ্ণ মন্দিৰটো দেখাই দিম। তো আমাৰ পেহীহঁতৰ ঘৰক যদি কেতিয়াবা মন্দিৰটো সেৱা কৰিব আহে আপোনালোকে, তো হাউলি পৰা ভঁৰাল গাঁও আহিব লাগিব। ৰাস মন্দিৰৰ পৰা ওচৰতে, বেছি দূৰ নহয়। তো এতিয়া গৈ আছোঁ মন্দিৰটোৰ তলত গৈ আছোঁ, তলত। তো এতিয়া তালা চালা মাৰা হৈছে নেকি। তো এনেকৈ বহি ইয়াতে মহাদেৱ বাবাৰ ফটো ইয়াতে লগাই দিছে, তাৰমানে আৰ্টে কৰিছে এইটো। তো তালা লগাই থোৱা আছে। আকৌ ক'বলৈ মানে আগতে মই দেখাইছোঁ আগেদি। তো এতিয়া গেট বন্ধ আছে। তো সম্পূৰ্ণ মন্দিৰটো হ'ল এইটো, পৰি যামে। এইটো প্ৰকাণ্ড মন্দিৰ, চাওক কি ধুনীয়া মন্দিৰ, কি ধুনীয়াকৈ বনাইছে। পেহীহঁতৰ ঘৰতে নিজাকৈ বনাইছে। ইয়াৰ মন্দিৰৰ ওচৰত কি নাই, চব আছে। ধতৰা ফুল, মহাদেৱ বাবাৰ প্ৰিয় বস্তু। তাৰপাছত এইটো হ'ল তুলসীৰ পাত, আৰু যিখিনি লাগে মানে মহাদেৱ বাবাৰ মন্দিৰ এটাৰ কাষত মানে চবখিনি আছে। তাৰপাছত এইডাল আম গছৰ পাতো লাগে, কাষত আছে বেলপাত, মানে যিখিনি লাগে চব আছে। চাওক আপোনালোকৰ মন্দিৰটো। তো মন্দিৰটো চোৱা হ'ল আপোনালোকৰ, তো আহিব পাৰে সেৱা কৰিব। মই সেৱা কৰিলোঁ, আপোনালোকে দূৰৰ পৰা এবাৰ সেৱা কৰি দিয়ক। আৰু যি উইচ আছে আপোনালোকে উইচ কৰিলে ফলটো পাব। এতিয়া পেহীহঁতৰ ঘৰত কি কি আছে তো দেখাই আছোঁ এতিয়া। আহক আহক আহক। আমাৰ মানে পেহীহঁতৰ ঘৰত মানে কি 6-7টামান ছাগলী আছে, ছাগলী। তো এটা প্ৰকাণ্ড মানে কি সিহঁতৰ ঘৰৰ পৰা এৰিছে ছাগলী এটা, সেই ছাগলীটো নাযায় মানে বাহিৰত, ইয়াতে থাকে। তো সেই ছাগলীটোক এবাৰ দেখাই আছোঁ, আহকচোন। চাই মজা হ'ব আপোনালোকে, তাত খেলিব পাৰিব। মই ইয়াত খেলিম এতিয়া। এই যিটো আপোনালোকে ছাগলী দেখিছে, ইয়াক মানে এৰি দিছে, মানে ইয়াক পেহীহঁতৰ ঘৰৰ পৰা এৰি দিছে। মানে কি এই যে কি বুলি কয়, পাঠা ছাগলী যে এৰি দিয়ে, মানে কি ইয়াতে আছিল এৰি দিছে, ই নাযায়। ইহঁতৰ ঘৰতে থাকে, মানে ইহঁতৰ ঘৰতে খায়, গোটেইখিনি ইয়াতে থাকে। ইয়াক যদি আপোনালোকে এনেকৈ দিয়ে উৰি আহিব, সেইখন উৰি আহিব, হিংসাব আহিব। বেয়া বল আছে তোৰ, শেষ ভাই। মৰম এনেকৈ দিলে একো নকৰে। যদি তাক মানে ইয়াত শিঙত লাৰি দিয়ে, উৰি আহি মানে ধামকৈ খুন্দাই দিয়ে মানে সি। তই যিটো এৰি দিয়া ছাগলী আছিল, সি এইবাৰ মন্দিৰৰ ওপৰত উঠি আহিছে, বাবাৰ কাষত আহিছে। চাওকে বাবাৰ কাষত আহিছে। আগৰ পৰা দেখাইছোঁ আপোনালোকক। সি মানে এটা টাইম মানে ইয়াতে উঠি থাকে, মানে ইয়াতে যিহেতু বাবাৰে বস্তু, বাবাৰ লগতে আহিছে, বাবাৰ ওচৰতে আছে। এতিয়া মৰম কৰি দিব লাগে, নহ'লে মানে শিংকা শেষ কৰি দিবই নহ'লে। তো এইটোৱে আছিল এটা সৰু ভিডিঅ'। তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। সি মানে মোক খেদি আছে, মানে সি লুকাই দি আছে, বদমাছে। তো আজিলৈ এৰিছোঁ, বাই 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 বাই।